বন্ধুসকল, এইটো মোৰ প্ৰথম ভ্লগ হ'ব। আমি এতিয়া টোপ গাঠিম। উজনি ফালে কয় দহি গঠা বুলি। আমি এতিয়া দহি গাঠিম চাদৰত। তো চাই থকা আপোনালোকে। চাদৰ বেলেগে দিয়া, তো এইখনত গাঁঠি দিম আৰু আমি সৰু সৰুকৈ গাঁঠি দিলোঁ ধুনীয়াকৈ। তো পিছত আৰু যদি সমান কৰিব থাকে পিছত কৰি দিম। তো এতিয়া এইখিনিৰ পৰা গাঁঠি যাওঁ। এইখিনি তাই গাঁঠি আছে আৰু আমনি লগাৰ পিছত আমি কিছুমান জমনি কথা পাতিলোঁ। তাৰপিছত একেবাৰে হেৰি হৈছে আৰু লাজ লাগছে কিমান দিন হলত পৰীক্ষা পাতিছিল। তাৰপিছত লাজ লাগি হেৰি তাক গালি খাব নাই, ৰোল নাম্বাৰ খাব বেলেগত লিখিব লাগে। চাই লেখে ৰোল নাম্বাৰ তাৰপিছত একদম নাম চাম লেবেলখন মানে তাই লিখছি বেলেগত তাপে তাতো চাইছে প্ৰশ্নটো চাওঁতো বাদে। তাৰে মাজতে খুৰীদৌৱে আম ৰুকিলে আৰু আমি এতিয়া আম খাবলৈ বহিছোঁ আৰু গোটেইকেইজন। নেক্সট ডে আৰু আমি আজি যাব ওলাইছোঁ মূৰাদেউ মন্দিৰ বুলি কয়, ওদালগুৰি জিলাত আছে। হৰিচিঙৰ ওচৰে পাজৰে হয়। চাই থাকক আৰু। মই প্ৰথম ভ্লগ বনোৱা দেখি মোৰ বাইদেউ আৰু ভিনদেউৱে হাঁহিছে। এয়া হৈছে মোৰ সৰু বাইদেউ আৰু ভিনদেউ। এয়া আহি পালোঁ আমি মূৰাদেৱালয় মন্দিৰ। ভিতৰত গৈ সেৱা কৰি উঠিলোঁ। তো আপোনালোকে চাব মন্দিৰটো কেনেকুৱা লাগে, মই এবাৰ দেখুৱাই দিম। নাজানো ভ্লগ বনাব, কিন্তু হ'লেও লাজে ভয়ে যেনেকৈ নহওক বনাইছোঁ আৰু চাব আৰু ভুল হ'লে ক্ষমা কৰি দিব আৰু। এইটোৱে হৈছে মূৰাদেৱালয় মন্দিৰ। ইয়াৰ মহত্ব বহুত আছে বুলি বহুতৰ মুখে মুখে শুনিছোঁ। এয়া হৈছে বহুত দূৰ দূৰৰ পৰা ভক্ত। প্ৰেমৰে অনুৰণ